সকলোকে নমস্কাৰ জনাই আজি মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। যোৱা শনিবাৰৰ পৰা অৰ্থাৎ 12 তাৰিখৰ পৰা আমাৰ বন্ধ আছিলে, যিহেতু 7 দিন বন্ধ আছিলে আৰু আজি শনিবাৰে আমাৰ কোৰ্ট খুলিলে আৰু সেয়া মই সকলো কাম বন কৰি ল'ৰাক পঠাই কোৰ্টলৈ গ'লোঁ। আৰু কোৰ্টত বেছি কাম নাছিল যদিও সেই খুচুৰা খুচুৰি সৰু সৰু কামখিনি কৰি আকৌ মই প্ৰায় 3টা বজাত ঘৰলৈ ঘূৰি আহিলোঁ। আহোঁতে ৰাস্তাতে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, যিহেতু আজি লং ভিডিঅ' এটা কৰাই নাছিলোঁ, সেয়ে ভিডিঅ' এটা কৰিলোঁ। আৰু বেটাৰী ৰিক্সাৰে আহিলোঁ। বাকী আধা ৰাস্তা মই খোজকাঢ়ি আহিব লগা হয় প্ৰায়ে, আৰু সেইখিনি খোজকাঢ়ি আহিছোঁ। আৰু খোজকাঢ়ি আহিব বেয়া নালাগে, কাৰণ বেছি দূৰ নহয় আৰু মোৰ ৰাতিপুৱা বা কেতিয়াও মোৰ ব্যায়াম আদি কৰা নহয়েই, গতিকে খোজকাঢ়ি এইখিনি মোৰ ব্যায়ামৰ দৰে হয়। আকৌ আহোঁতে মই ৰাস্তাৰ কাষতে এডাল বগানভলীয়া, মানে আমি যে কাগজ ফুল বুলি কওঁ, এইটো আমাৰ ঘৰ বনাই আছোঁ, সেইকাৰণে যাতে ভাবিলোঁ ভিডিঅ'টো কৰি দেখাই দিওঁ, কিন্তু ভালকৈ দেখা নাযায় কাৰণ বহুত দূৰত আছে ঘৰটো। বৰ্তমানৰ মিস্ত্ৰী অহা নাই, কাম চলিহে আছে, আধা বন্ধা কৰি থৈ দিয়া আছে। তাৰপিছত যি নাখাওক, মই আহি থাকোঁতে ৰাস্তাৰ কাষৰ বগানভলীয়াডাল দেখিলোঁ, আকৌ ভাবিলোঁ তাতো ভিডিঅ'ত বগানভলীয়াডাল আনি দিওঁ। এয়া মই আহি আমাৰ ঘৰ পালোহিয়ে প্ৰায়, এইটো আমাৰ ৰাস্তা। তাৰপিছত মই আকৌ আমাৰ কাষৰ ঘৰৰ চোতালেদিহে আহোঁ। আমাৰ গেটখন খুলি আহিলে শব্দ উঠে কাৰণে, আৰু ল'ৰাবোৰ দৌৰি দৌৰি যায় কাৰণে মই আহি এয়া আমাৰ চোতাল গ'ল আহি আৰু মোৰ ভিডিঅ'টো ইমানতে